আৰু এইফালে চাওকচোন এটা সুন্দৰ দৃশ্য আৰু সেইবাবে আমি অলপ সময় ৰ'লোঁ তাতে আৰু আমাৰ কঁকালো বিষাই গৈছিল। তাৰ পাছতে পালোগৈ আমি মহেশ ধাম। মহেশ ধামৰ তলত ধাৰাসাৰ বৰষুণৰ বাবে মই ভিডিঅ' নকৰিলোঁ আৰু ওপৰত গৈ এনেদৰে ভিডিঅ' কৰিলোঁ। তাত মানে অলপ বৰষুণ কমিলে ওপৰলৈ উঠা হ'ল। আমি তিনিওজনে হাতত চেণ্ডেল লৈ এনেদৰে চিৰি বগাই ওপৰলৈ গৈ আছোঁ কাৰণ বৰষুণৰ বতৰ ন, তাতে টাইলছবোৰ পিছল হৈ আছে আৰু এনেদৰে আমি তিনিওজন গৈ ফাৰ্ষ্ট কুঁৱাৰ পৰা পানী তুলি তিনিওজনে আমাৰ হাত ভৰি মুখ হাত ধুই অলপ চাফা হৈ ল'লোঁ কাৰণ চাইকেল চলাই যোৱা বহুত বোকা হৈ গৈছিল ন। আৰু এইফালে চাওকচোন শিৱ বাবাৰ এটা চিত্ৰ কিন্তু কি ধুনীয়াকৈ আঁকি থৈ দিছে। আৰু এনেদৰে আমি তিনিজন ওপৰলৈ গ'লোঁ কাৰণ শিৱ বাবাৰ মন্দিৰটো ওপৰত আছে আৰু এনেদৰে আমি হাত মুখ মচি ল'লোঁ। তাৰপিছতে আমি তিনিজনে ওপৰলৈ গৈ এনেদৰে অলপ সময় ৰখিলোঁ কাৰণ সিফালে কিছু লোক আহিছে আৰু আশীৰ্বাদ লৈ আছে। যিহেতু আমি তিনিজন গোটেই বৰষুণত ভিজি আহিছোঁ সেইবাবে ভাবিলোঁ সকলোৱে কৰি লোৱাৰ পিছত আমি সেৱা কৰিম আৰু সেৱা কৰি উঠি আমি ওপৰলৈ গ'লোঁ, মানে ওপৰত গৈ সকলো চাব পাৰি। আৰু আমি তিনিজনে বেছি দেৰি নকৰি ওপৰলৈ গ'লোঁ আৰু ওপৰৰ পৰা সকলো দৃশ্য উপভোগ কৰিলোঁ। এই ভিডিঅ'টো মাথো ইমানখিনি, অন্য এটা ভিডিঅ'ত আকৌ লগ পাইছোঁ।